নমস্কাৰ বন্ধুসকল, জব চাবলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ দিনটোৰ নিযুক্তি খবৰকেইটা লৈ আহিছোঁ। পিয়ন, চকীদাৰ আদি কেইবাটাও পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। অৰ্হতা বিচাৰিছে কেৱল 8 পাছ, 18 পৰা 40 বছৰৰ সকলো কেণ্ডিডেটে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। গতিকে বন্ধুসকল, দেৰি নকৰাকৈ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বৰপেটাৰ পৰা নটিফিকেশ্যন আহিছে। তিনিটা মুঠ পদৰ বাবে, তিনিটা গ্ৰেড 4 পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট দিয়া আছে 27/10/2021 তাৰিখ, অৰ্থাৎ 27 অক্টোবৰৰ আগত ইয়াৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। বন্ধুসকল, প্ৰথমটো পদ হৈছে চকীদাৰ, য'ত নাম্বাৰ অফ পোষ্ট আছে 2টা আনৰিজাৰ্ভৰ বাবে। মাহিলী দৰমহাৰ নিৰিখ যথেষ্ট ভাল, 12,000 টকাৰ পৰা 52,000 টকা মাহিলী দৰমহাৰ নিৰিখ দিয়া আছে। লগতে আপোনালোকে 3,900 টকা গ্ৰেড পে লাভ কৰিব। দ্বিতীয়টো পদ হৈছে পিয়নৰ, মুঠ পদ আছে এটা এষ্টেট প্লেনৰ বাবে সংৰক্ষিত। গতিকে ইয়াতো আপোনালোকে এষ্টেট প্লেনৰ কেণ্ডিডেটসকলে ইয়াৰ বাবে এপ্লাই কৰিব পাৰে। বন্ধুসকল, ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ। 8 পাছ কৰা সকলো কেণ্ডিডেটে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ নামটো এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ্ড হ'ব লাগিব। আপোনাৰ ডিষ্ট্ৰিক্টৰ যি এমপ্লয়মেণ্ট এক্সচেঞ্জ, তাত আপোনাৰ নামটো ৰেজিষ্টাৰ্ড হ'ব লাগিব। এজ লিমিট বন্ধুসকল দিয়া আছে 18 পৰা 40 বছৰ। 18 পৰা 40 বছৰৰ সকলো কেণ্ডিডেটে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে ৰিলেক্সেশ্যন থাকিব SC/ST কেণ্ডিডেটসকলৰ বাবে 5 বছৰ, আৰু OBC OBC কেণ্ডিডেটসকলে 3 বছৰৰ ৰিলেক্সেশ্যন লাভ কৰিব। ইয়াৰ বাবে বন্ধুসকল এপ্লাই কৰিবলৈ এখন এপ্লিকেশ্যন ফৰ্ম দিয়া আছে। এপ্লিকেশ্যন ফৰ্মখনৰ লিংকটো আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাতকৈ আপুনি ডাউনলোড কৰি ইয়াৰ বাবে এপ্লাই কৰিবলৈ ফৰ্মখন ফিল আপ কৰিব লাগিব প্ৰথমে। তাৰপাছত আপোনাৰ যি ডকুমেণ্টছখিনি জেৰক্স কপিৰ সৈতে এটা এড্ৰেছ দিয়া আছে, তাত চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বৰপেটা, পোষ্ট অফিচ, পুলিচ ষ্টেচন এণ্ড ডিষ্ট্ৰিক্ট বৰপেটা, পিন 781301, এই এড্ৰেছটোত পোৱাকৈ আপোনালোকে প্ৰেৰণ কৰিব লাগিব পোষ্ট অফিচৰ মাধ্যমেৰে। বন্ধুসকল, ইয়াৰ বাবে এপ্লাই লাষ্ট ডেট হৈছে 27 অক্টোবৰ 2021 তাৰিখ, অৰ্থাৎ 27 অক্টোবৰ 2021 তাৰিখৰ 5 বছৰ আগতে ইয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু এপ্লিকেশ্যন আৰম্ভ হৈছে 8 অক্টোবৰৰ পৰা। 8 অক্টোবৰৰ পৰা ইয়াৰ এপ্লাইসমূহ আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ বাবে সবিশেষ চাবলৈ আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব অফিচিয়েল নটিফিকেশ্যনৰ, তাতকৈ আপুনি ইয়াৰ বাবে সবিশেষসমূহ চাই ল'ব পাৰে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।